পৰিৱেশত এটা ইম্পৰ্টেণ্ট কথা, ইম্পৰ্টেণ্ট মানে ইম্পৰ্টেণ্ট নহয় কিন্তু ভাবি চালি বহুতেই ইম্পৰ্টেণ্ট। কাৰণ আপোনালোকে বহুত বস্তু মানে কিনিছে বা বহুত বস্তু আনিছে ঘৰলৈ। কেতিয়াবা এইটো বস্তু দেখি পাইছেনে যে ধৰি লওক এটা বস্তুৰ দাম 50 টকা লেখা আছে, 50 টকা, কোনোবাটোৰ দাম 51 টকা লেখা আছে, কোনোবাটোৰ দাম 100 টকা 20 পইচা এনেকৈ লিখাই আছে। এই 19 টকা এই 20 পইচাটো যি আছে, এই পইচাটো 20 পইচাটো 5 পইচাটো কেতিয়াবা ইমান ডাঙৰ এটা ৰেট কৰি দিয়ে না, মানে কোটি টকা হৈ যাব পাৰে। তাৰে বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত। সেইটোৰ ওপৰতে ধৰি লওক এই পেকেট মই চেম্পু স্ক্ৰীণত দিছোঁ যি চাওক, এই পেকেটৰ দাম আছে 1.5 টকা, মাত্ৰ 1.5 টকা। 50 পইচাটো কিয় ল'ব লাগে? কিন্তু 50 পইচাটোৱে দিয়ে বহুত এটা কোম্পেনী খুলি দিব পাৰে, এটা কোম্পেনী, ভাল কোম্পেনী এটা খুলি দিব পাৰে। ইমান কোটি টকা হৈ যায়, কিমান হাজাৰ হাজাৰ পেকেটত 50 পইচাটো থাকে। সেনাহান বস্তু মই এটা বেলেগ আলোচনা কৰিবলৈ আপোনালোকক লগত লগ হৈছোঁ। মানে ধৰি লওক সেই বস্তুটো আমাৰ ঘৰৰ পৰাই যাই আছে, 5 পইচা অন্তত যাই আছে সেই আপোনালোকৰ ঘৰৰ পৰা। আপোনালোকে ভাবিছে যে কি বস্তুটো কি, মানে কিটো বস্তু আমাৰ পৰা যাই আছে নাই, আপোনালোকে ভাবি চালে আচৰিত পাবা। আৰু যিটো মই দেখুৱাম আপুনি চাই থাকক। সেই বস্তুটো দেখাৰ কাৰণে মই বেঞ্চৰ ওপৰত উঠিব লাগিব। মই বেঞ্চৰ ওপৰত উঠি গৈছোঁ। এইটো বস্তু আপোনালোকে দেখিছে, সকলোৰে চিনাকি এই মিটাৰটো। এই মিটাৰটো দেখিছেনে? এইটো লাইট জ্বলি থাকে, এইটো লাইট অনবৰত জ্বলিয়ে থাকে। কিন্তু কোনেও নাভাবে যে এইটো লাইটে আমাৰ পৰা বহুত পইচা নি আছে। কিন্তু বেছি টেনশ্যন ল'ব লগা কথা নহয়, মানে বেছি কথা ক'ব লগা কথা নহয়। কিন্তু এইটো লাইটে বহুত সুবিধাও কৰি আছে। চাওক এই লাইটটো মই স্ক্ৰীণত দি দিছোঁ, সেই লাইট। এই মিটাৰটোৱে মাহিলী কমেও এখন ঘৰৰ পৰা, এটা মিটাৰৰ পৰা কমেও 5 পইচাকৈ হ'লেও লৈ গৈ আছে। চাওক 5 পইচা কৰি হ'লেও কিমান ভাৰতবৰ্ষত কিমান 130 কোটি মানুহৰ মাজৰ পৰা এই পইচাটো যাই আছে। চাওক 5 পইচা কৰি আমি কোনো চিন্তা কৰা নাই, কিন্তু চিন্তা কৰাৰ বস্তুও নহয়। মানে আপোনালোকক মই কৈহে দিছোঁ, চৰকাৰ APDCLৰ হাতত কিমান পইচা যাব আপোনালোকে নিজে চিন্তা কৰক। ধৰি দিছোঁ 5 পইচা, অলপ কম হ'ব পাৰে, বেছি নহয় হয়তো, অলপ কমো হ'ব পাৰে। সেই লাইটটো সুবিধা দিছে। চাওক লাইনটো আহিলে সকলোৱে মিটাৰতহে চায় যে মিটাৰত লাইনটো চায়া লাইন আহিছেনে আনে। কোনো লাইটটো দি থৈ পেলাই নাছে। কোনোবা হয়তো আছে যে লাইটটো দি থৈ দিয়ে, লাইন আহিলে গম পাম। কিন্তু কোনোবা বহুত হয়তো ময়ে নিজেই লাইট আহিলে মই মিটাৰৰ ফালেহে চাওঁ যে মিটাৰত লাইন আছে না, যে তাৰপিছত গম পোৱা যায় যে মিটাৰত লাইনটো আছে। তো এইখিনিয়ে কথা আছিলে।